रांखान्थि अनसुंथाइनि चेक बिलाइ गथायदों रायजो बिजेपिनि आफादगिरि भबेश कलिताया। गिबि मन्थ्रि अनसुंथाइ फुन्जिनिफ्राय सा 80 मुलाम्फागिरिफोरनो गथायनानै होदों रांखान्थि अनसुंथाइनि चेक बिलाइखौ। दिनै रङिया बिधानसभा बियाबनि गरेश्वर बिबाह भवनाव बायदि बायदि बेरामजों भुगिनानै थानांनाय आरो फाहामथायनि थाखाय रांखान्थिनि आंखालजों जेंनायाव गोग्लैनाय बेरामिफोरनो फाहामथायनि हेफाजाबनि थाखाय रांखान्थि अनसुंथाइ होनाय जादों। আজি আমাৰ গৰেশ্বৰ অঞ্চলৰ প্ৰায় 80 জন সন্মানীয় ব্যক্তিক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্য পুঁজিৰ পৰা চেক ডিষ্ট্ৰিবিউশ্যন কৰা হ'ল। বিভিন্ন ৰোগত আক্ৰান্ত ব্যক্তি, দুৰ্ঘটনাজনিত আক্ৰান্ত ব্যক্তি, বিশেষকৈ কেঞ্চাৰ, ডায়েবেটিক আৰু গোল্ড ব্লাডাৰ ষ্টোন বুলি কয়, গোল্ড ব্লাডাৰ ষ্টোন আৰু হাৰ্ট কাৰ্ডিঅ'লজি এনেকুৱা বিভাগৰ বিভিন্ন সন্মানৰ যিসকল ৰোগী আছিল এই অঞ্চলৰ তেওঁলোকক নিজ হাতে আমি এই চেকখিনি ডিষ্ট্ৰিবিউট কৰিলোঁ। আশা কৰিছোঁ এই ধনৰাশিৰে তেওঁলোকৰ যি ট্ৰিটমেণ্ট চলি আছে সম্পূৰ্ণ আৰোগ্য হওক আৰু লগতে যিবিলাক দুৰ্ঘটনাজনিত কাৰণত তেওঁলোক বিশেষ ধৰণৰ অসুবিধা হৈছিল তেওঁলোকৰ এই আৰ্থিক সকাহ পালে, যাৰ দ্বাৰা তেওঁলোকে পৰিয়ালত থকা ব্যক্তিজন নিৰোগী হৈ উঠিব পাৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰে আমাক যি বিত্ত সাহায্য অৰ্থাৎ আৰ্থিক সাহায্য দি ৰোগীসকলক সহায় কৰাৰ কাৰণে এই ব্যৱস্থাটো কৰি দিছে। ইয়াত চাওক বেমাৰ লৈ থাকে, 20,000 পাইছে, 25,000 পাইছে, 5,000 পাইছে, 15,000 পাইছে, 20,000 পাইছে, 10,000 পাইছে, তেনেকুৱা আৰু।